ভ্ৰাম্যমান নাট্য জগতত নতুনকৈ সংযোজন হ'ল কলাগুৰু থিয়েটাৰ। ভ্ৰাম্যমান জগতত প্ৰথম খোজ পেলাই আৰম্ভ কৰিলে জনপ্ৰিয় তাৰকা আৰু কলাকুশলীৰ সৈতে চলাই গৈছে আখৰাৰ প্ৰস্তুতি। ভ্ৰাম্যমান জগতৰ পৰিচিত নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ ময়ূৰ চৰাই নাচ, অভিনেতা চম্পক শৰ্মাৰ কৰ্ণ অৰ্জুন আৰু ভাস্কৰজ্যোতি শৰ্মাৰ মই এন্ধাৰ ৰজা এই তিনিখন নাটক উপস্থাপন কৰিব চলিত নাট্যবৰ্ষত উক্ত নাট্য দলটিয়ে। এই তিনিওখন নাটকক লৈ মঞ্চস্থ কৰিব অভিনেতা অভিনেত্ৰীসকল তথা শিল্পীসকলে। তাৰ বাবে এতিয়া দিনে নিশাই সংলাপেৰে চলাই গৈছে ভূমি আখৰা। ভ্ৰাম্যমান নাট্য দলটোত এইবাৰ চুক্তিবদ্ধ হৈছে চিনেমা জগতৰ দুই তাৰকা অৰূপ বৈশ্য আৰু পদ্মৰাজ গোস্বামীৰ লগতে আছে মোহময়ী অভিনেত্ৰী হিমাক্ষী কলিতা, আনহাতে ভাস্কৰ বৰ্মন, জয়ন্ত জীৱন বৰুৱা, বিবেক, জোনালী বৰুৱা, বিউটি কুইন দাস, আমিনা দেৱান, হিমাংশু মহন্ত, মিলন দত্ত, বাণীশংকৰ ডেকা আদিকে ধৰি বহুতো নপুৰণি শিল্পীৰ সমাহাৰ ঘটিব কলাগুৰু থিয়েটাৰত। অহা আগষ্ট মাহৰ শেষৰ ফালে নাট্য দলটি আৰম্ভ কৰিব নাট্য যাত্ৰা। এই কথা জানিবলৈ দিছে প্ৰযোজক ধনজিৎ হালৈ আৰু কাৰ্যবাহী প্ৰযোজক খৰ্গেশ্বৰ তালুকদাৰে। বাক্সা জিলাৰ আঠিয়াবাৰীৰ পৰা নতুনকৈ আত্মপ্ৰকাশ কৰা নাট্য দলটিৰ প্ৰযোজক তথা কলাকুশলীসকলে অসমবাসী নাট্যপ্ৰেমী ৰাইজৰ পৰা মৰম আৰু আশীৰ্বাদ বিচাৰি তিনিওখন নাট উপভোগ কৰি নাট্য দলটিলৈ মৰম যাচিব বুলি আশা প্ৰকাশ কৰিছে। প্ৰস্তুতি চাৰিওফালৰ পৰা খুব সুন্দৰ প্ৰস্তুতি, আৰু মই আগতে কৈছোঁ যে আমাৰ যদিওবা নতুন থিয়েটাৰ প্ৰযোজকদ্বয় সঁচাকৈ খুব অভিজ্ঞ ব্যক্তিৰ নিচিনা লাগিছে। খুব ধুনীয়াকৈ তেখেতসকলে কামবোৰ অতি সোনকালে খুব ধুনীয়াকৈ আমি বিচৰা ধৰণে আগবঢ়াই লৈ গুচি গৈছে। আৰু কৈছোঁ যে থিয়েটাৰখন যদিওবা আমাৰ নতুন থিয়েটাৰ, শিল্পী কলা কুশলী সকলোবোৰে এজন অভিজ্ঞ শিল্পী, বহু বছৰ থিয়েটাৰত থকা অভিজ্ঞ শিল্পী ইয়াতে কাম কৰি আছে। আৰু গতিকে সেই দিশৰ পৰা সঁচাকৈ ভাল লাগিছে। নাটক তিনিখন আমাৰ খুব ধুনীয়া নাটক। শ্ৰদ্ধাৰ অভিজিৎ ভট্টাচাৰ্যদেৱৰ ময়ূৰ চৰাই নাচ, শ্ৰদ্ধাৰ চম্পক শৰ্মা ডাঙৰীয়াৰ আমাৰ কৰ্ণ অৰ্জুন, আৰু আমাৰ ভাস্কৰজ্যোতি শৰ্মা ডাঙৰীয়াৰ মই এন্ধাৰৰ ৰজা, এই তিনিখন নাটকৰ আমি প্ৰথম আৰম্ভ কৰিছোঁ মই এন্ধাৰৰ ৰজা। খুব সুন্দৰ ধুনীয়া স্ক্ৰিপ্ট, আৰু প্ৰত্যেকটো কেৰেক্টাৰৰ সুন্দৰকৈ এটা ইন্ট্ৰডাকশ্যন দিছে, আৰু প্ৰত্যেকটো কেৰেক্টাৰে মানে এটা ফিনিচিং আছে প্ৰত্যেকটোৰে। এনেকুৱা নহয় আধাতে শেষ হৈছে। প্ৰত্যেকটো কেৰেক্টাৰে যেনেকৈ আৰম্ভ হৈছে, প্ৰত্যেকটো কেৰেক্টাৰৰ মাজত এটা সৰু ষ্টৰি সোমাই আছে, আৰু প্ৰত্যেকটো চৰিত্ৰই সম্পূৰ্ণ হৈছে তাৰমানে নাটকখনত মই এন্ধাৰৰ ৰজাত। ঠিক তেনেকৈ আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ শ্ৰদ্ধাৰ চম্পক শৰ্মা ডাঙৰীয়াৰ কৰ্ণ অৰ্জুন, এখন সুন্দৰ নাটক। সঁচাকৈ আজি আমি যেতিয়া ৰিডিং দি আছিলোঁ তেতিয়া খুব ভাল লাগিছে নাটকখন কৰি পেলাই। মোৰ চৰিত্ৰকেইটাই মানে সদায় মানে প্ৰত্যেক বছৰে মই এটা নতুন চৰিত্ৰত মই অভিনয় কৰিব পাৰিছোঁ। এনেকুৱা নহয় যে চৰিত্ৰকেইটা মানে অতি সহজ, এটা কঠিন জটিল চৰিত্ৰত মই অভিনয় কৰিম দুইখন নাটকত। আৰু এখন নাটক আমাৰ পিছলৈকে আহিব, এই দুখন সম্পূৰ্ণ হোৱাৰ পাছত আমাৰ অভিজিৎ ভট্টাচাৰ্যদেৱৰ নাটকখন আমাৰ আহিব, ময়ূৰ চৰাই নাচ। গতিকে সকলো দিশৰ পৰা এতিয়ালৈকে লগা নাই যে থিয়েটাৰখন নতুন থিয়েটাৰ, সকলো দিশৰ পৰা ভাল লাগিছে যে থিয়েটাৰখন এখন আমি বহু বছৰীয়া থিয়েটাৰ এখনত আমি কাম কৰি আছোঁ। যদিওবা নতুন থিয়েটাৰ, অনুভৱ কেতিয়াও হোৱা নাই। ভাল লাগিছে প্ৰত্যেকজন শিল্পীৰ মানে আমাৰ যিখিনি টেকনিকৰ ক্ষেত্ৰত আমাৰ তিনিখন নাটক এটা বিশেষ টেকনিক থাকিব। ইতিমধ্যে সেইটো ৰেডি হৈ আছে, চিন্তা চৰ্চা চলি আছে। তিনিখন নাটকতে থাকিব এটা বিশেষ টেকনিক, দৰ্শকে চাবলৈ পাব। এনেকুৱা নহয় যে অকল এখন নাটকতে টেকনিক থাকিব, প্ৰত্যেকখন নাটকতে আমাৰ টেকনিক থাকিব। আৰু গানকেইটাও আপোনালোকে শুনিব, দুই এদিনতে গানকেইটা ওলাব। খুব ধুনীয়া গান কেইটামান নিৰ্মাণ কৰা হৈছে, ভাল লাগিছে। গতিকে সমগ্ৰ অসমবাসীৰ যিটো আশা মনত ৰাখিছে কলাগুৰুৰ ফালৰ পৰা, সেই আশা একদম মই দৃঢ় বিশ্বাসে ক'ব পাৰোঁ এখন তিনিখন ভাল নাটক দৰ্শকে উপভোগ কৰিব পাৰিব। আৰু এই নাটকৰ জৰিয়তে দৰ্শকসকলে ভাল মেছেজ কেইটামান, বৰ্তমান সমাজত চলি থকা যিবিলাক সমস্যা, সেই সমস্যাবোৰ দাঙি ধৰিছে এই তিনিখন নাটকৰ জৰিয়তে। গতিকে দৃঢ় বিশ্বাস সমগ্ৰ অসমবাসীয়ে নাটককেইখন ভাল পাব। আৰু যিহেতু আজি এটা আমাৰ সুন্দৰ অনুষ্ঠান এটা হৈ গ'ল, আমাৰ যিটো লাই খুঁটা স্থাপন কৰা যিটো অনুষ্ঠান, মাংগলিক অনুষ্ঠান, সেইটো আজি হৈ গ'ল। আৰু এনেকুৱা এটা অনুষ্ঠানত আপোনালোকে আহি আমাক এইখিনি সহায় সহযোগিতা কৰাৰ কাৰণে আপোনালোক সকলোকে মই আমাৰ কলাগুৰু থিয়েটাৰৰ পৰিয়ালবৰ্গৰ ফালৰ পৰা আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই মাংগলিকটো অনুষ্ঠানত আজি সকলোকে আশীৰ্বাদ লৈছোঁ, আৰু সমগ্ৰ অসমবাসীৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি এই বৰ্ষত 2024-25 নাট্যবৰ্ষত কলাগুৰু থিয়েটাৰে এখন অন্যতম থিয়েটাৰ হিচাপে অসমৰ ভ্ৰাম্যমান থিয়েটাৰবোৰৰ শাৰীত
আমাৰ যাতে কলাগুৰু থিয়েটাৰৰ নাম কৰিব পাৰে তাৰ বাবে মই সমগ্ৰ অসমবাসীৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। কলাগুৰু থিয়েটাৰ এক নতুন সংযোজন ভ্ৰাম্যমান জগতত আৰু আমি 3খন সুন্দৰ নাটক লৈ ৰাইজৰ মাজলৈ আগুৱাই যাম আৰু মোৰ ভ্ৰাম্যমান জগতত এয়া প্ৰথম বৰ্ষ হ'ব। মই প্ৰথমবাৰৰ বাবে খোজ দিবলৈ গৈ আছোঁ, গতিকে মই আশাবাদী আৰু এয়াই কামনা কৰিছোঁ যে ৰাইজে মৰম দিয়ে, আঁকোৱালি লয়। মোৰ 3খন নাটকতে 3টা বেলেগ বেলেগ ধৰণৰ চৰিত্ৰ থাকিব, গতিকে মোৰ যাতে চৰিত্ৰকেইটা আঁকোৱালি লয়, মৰম দিয়ে আৰু আশীষ দিয়ে যাতে আগলৈও কাম কৰি যাব পাৰোঁ, তাকে কামনা কৰিলোঁ। হয় হয়, আমি খুব আশাবাদী কাৰণ নাটককেইখন খুবেই ধুনীয়া। আমি এখনৰ অলৰেডি আমি আখৰা শেষ কৰিলোঁ আৰু 2খন নাটকৰ আখৰা হ'বলৈ বাকী আছে, গতিকে আমাৰ প্ৰস্তুতি চলি আছে আৰু আমি সাজু হৈছোঁ, গতিকে আশাবাদী যে দৰ্শকে ভাল পাব। ভ্ৰাম্যমানত আপোনাৰ প্ৰথম খোজৰ লগতে নতুন থিয়েটাৰ, হয়, কেনেকুৱা অনুভৱ হৈছে এইকেইদিনত? মই ক'লোৱেই খুবেই আশাবাদী আৰু মোৰ আগৰ কেমেৰাৰ কাম যোনখিনি কৰিছোঁ এতিয়ালৈ, ধাৰাবাহিকসমূহ বৈদেহী, ৰাধিকা, পৰিণীতা, মনগীত আৰু শেহতীয়াভাৱে মেঘমল্লাৰ, সেই গোটেইখিনি কামেই মানুহে ৰাইজে আঁকোৱালি লৈছে, মৰম দিছে, গতিকে সেয়াই কামনা কৰিলোঁ যাতে তেনেধৰণেই মৰম সদায় দি গৈ থাকে আৰু মই কাম কৰি গৈ থাকিম। এই মুহূৰ্তত বাইদেউ অসমবাসী দৰ্শকক কি কথা জনাব? মই সেইখিনিয়ে জনাম যাতে আমাৰ ভ্ৰাম্যমান জগতৰ আমি যোনখিনি এতিয়া প্ৰস্তুতি কৰি আছোঁ, নতুন থিয়েটাৰ যিহেতু, গতিকে আমাক দৰ্শকৰ মৰম লাগিব, গতিকে দৰ্শকৰ মৰম আৰু দৰ্শকৰ আশীষ নোহোৱাকৈ আমি একোৱেই নহয়, গতিকে সদায় যাতে আশীষ দি থাকে, সেয়া। টিহুৰ পৰা গোপাল বৈশ্যৰ ৰিপৰ্ট, IND365 অসম নৰ্থ ইষ্ট।